আজি দ্বিতীয় দিনে আমি আহি এয়া বিহাৰৰ ৰক্সল জংচনত আহি পালোহি। ৰক্সল জংচন সন্মুখত এয়া আৰু ইয়াতে ট্ৰেইনখন ৰৈছে অলপ সময়। ৰক্সল জংচনত আমি আহি পালোহি। ৰক্সল জংচনৰ বাহিৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে কণ্টেইনাৰ, ৰেলৱে কণ্টেইনাৰ, আৰু এয়া হৈছে পুৱাৰ পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশ আজি দেখা পাইছে। অৱশ্যে অসমতকৈ গৰমটো অলপ বেছি অনুভৱ কৰিছোঁ এইখিনিত। ইয়াত অলপ গৰম বেছি অনুভৱ কৰিছোঁ। অসমত যিহেতু বৰষুণ দি আছে আৰু ইয়াত অলপ গৰম বেছিকৈ অনুভৱ কৰিছোঁ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। ট্ৰেইনতে লগ পাইছোঁ, কি সুন্দৰকৈ বাঁহী বজাইছে এওঁলোকে। বহুত দিন বুজোৱা নাই নে, সেইকাৰণে নাহে আৰু হাতবিলাক। যি কি নহওক হৈছে, বহুত সুন্দৰ, বহুত সুন্দৰ হৈছে দেখোন, হৈছে হৈছে। মজা